আদা নহৰু খুন্দুলাত খুদি লৈছোঁ। তাৰপিছত এয়া পিঁয়াজ, অসমীয়া পিঁয়াজ আৰু ডাঙৰ পিঁয়াজটো ইয়াত অলপ অসমীয়া পিঁয়াজ আৰু ধনিয়া ধনিয়া নহয় এইটো কি চৰি হালধি নিমখ ফেটি লৈছোঁ, মিঠাতেল অলপ দি ল'লোঁ। তাৰপিছত এইফালে আছে মান ধনিয়াটো ধোৱা হোৱা নাই, ইয়াতে ৰখা নাই। সেইফালে এতিয়া ভাজিম। এয়া মিক্সাৰে আগতীয়াকৈ তেলটো দি দিলে জুইত বনোৱা খাচী মাংস তাতো দি দিম লগতে। লৰাই দিছোঁ, ৰঙৰ পৰা হৈছে। ইয়াত অলপ হালধি দি থওঁ এতিয়া পিঁয়াজখিনি ৰঙা হ'বৰ কাৰণে। হ'ব নেকি ন? মাংসটো মই আজি প্ৰথম বনাইছোঁ, সেইকাৰণে সুধি থাকিবলগীয়া হৈছে। হ'ব ন? এতিয়া মাংসটো মই দি দিছোঁ। এয়া মই ভাজি দিছোঁ। অলপ লগাই দিওঁ। যিহেতু মাংসটো জুইত বনাইছোঁ, অলপমান নিমখ দিওঁ। আগতে নিমখটো ফেটি লোৱা আছিলে, এতিয়া অকণমান এনেই দি দিছোঁ। মিঠাতেল হালধি নিমখ দি মাংসটো ফেটি ল'লে কালাৰটো অলপ ধুনীয়া হয়। জুইকুৰা নুমুৱাই গৈছে। এতিয়া জুইকুৰা জ্বলাই ঢাকি দিছোঁ। যিহেতু মাংসটো অলপ চৰ্বি বেছি হৈছে, আলুটো অলপ সোনকালে দিব লাগিব। এয়া মই অসমীয়া আলু দিছোঁ। মান ধনিয়াটো দিব লাগিব। এইফালে খাচী মাংসৰ গোন্ধ পাই দেউতা থাকিব পৰা নাই, অহা যোৱা কৰি আছে। মোক ধনিয়া পাত দিবলৈ মনত পেলাই আছেহি। মাংস থকা গমতে আজি দেউতা অকণমান সোনকালে ভোকটো লাগিছে, কৈ আছে। ঢাকি দিছোঁ। আলু যিহেতু চৰ্বি বেছি সেয়েহে অকণমান আলু দি অকণমান সময় ঢাকি ৰখাৰ পিছত এতিয়া গৰম পানী দি দিম। ইয়াৰ পিছত গৰম পানী দি দিছোঁ। আমাৰ টিকলি থকাৰ কাৰণে জলকীয়াটো নাখায় যে, সেইকাৰণে জলকীয়া দিয়া হোৱা নাই। পানী আৰু অলপ দিব লাগিব। আমাৰ আখল ঘৰত মাছ মাংস বনোৱা নহয়, সেয়েহে জুইশালত বনোৱা হৈছে। ঢাকি দিছোঁ। এয়া মাংস হৈ গৈছে।
আলু ভাঙি চাইছোঁ, আলুটো ধুনীয়াকৈ সিজি গৈছে। তাৰপিছত এতিয়া মই নমাবৰ সময়ত নহৰু আদা অলপ থৈ দিছিলোঁ আৰু ছাগলী মানে খাচী মাংসৰ পেষ্টি বহাই বেছিকৈ মান ধনিয়া, এয়া মিহি কুটি মান ধনিয়া দি দিছোঁ। ইয়াত বেলেগ ধৰণৰ কোনো মছলা এড কৰা নাই, সেইকাৰণে কালাৰটো ইমান অহা নাই। এয়া মোৰ খাচী মাংসৰ ৰেচিপি সম্পূৰ্ণ হৈ গৈছে। এতিয়া লাহেকৈ নমাই দিম। হালধি অলপ ভাঙি দিছোঁ জোলটো ডাঠ হ'বৰ কাৰণে।